মানৱ জাতিয়ে এতিয়ালৈ বিভিন্ন সময়ত বিভিন্ন প্ৰাণঘাতী ভাইৰাছৰ মুখামুখি হ'বলগীয়াত পৰিছে। ভয়াৱহ সকলো মহামাৰীতে বহুত লাখ কোটি মানুহ এই দুনিয়াৰ পৰা মৃত্যুবৰণ কৰিছে। বৰ্তমান সময়ত কৰোনা ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰি গোটেই বিশ্ব কঁপাই তুলিছে। ইমান দিনে মহাপ্ৰতাপী ৰাষ্ট্ৰ বুলি খ্যাতি লাভ কৰা দেশবিলাক যেনে আমেৰিকা, ইটালী, ইৰাণ, স্পেইনসহ বিভিন্ন দেশ আজি লকডাউন হৈ আছে আৰু পৃথিৱীৰ অসংখ্য মানুহ থাকিবলগীয়া হৈছে কোৱাৰেণ্টাইনত। এই কোৱাৰেণ্টাইন শব্দটোৰো আছে ইতিহাস। আজি মই ক'বলৈ ওলাইছোঁ এই কোৱাৰেণ্টাইন শব্দটো প্ৰথম উৎপত্তি কেতিয়া হৈছিল আৰু কি কাৰণত হৈছিল। ভিডিঅ'টো স্কিপ নকৰি একেবাৰে শেষলৈকে চাই থাকক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক। চ' লেট এক্সপ্ল'ৰ। সকলোতকৈ আশ্চৰ্যজনক কথা এই যে আজিৰ পৰা 600 বছৰ আগত যি চহৰৰ পৰা এই কোৱাৰেণ্টাইন শব্দটোৰ উৎপত্তি হৈছিল, ইমান 100 বছৰ পিছত আকৌ সেই পৰিস্থিতিৰে মুখামুখি হ'বলগীয়াত পৰিছে এই চহৰ। 1347 চনৰ অক্টোবৰ মাহ কৃষ্ণসাগৰৰ পৰা 12খন পানী জাহাজ ইটালী দেশৰ চিচিলি মেচিনা বন্দৰত আহি জাহাজবিলাক লৈ গ'ল। সেই বন্দৰত থকা মানুহবিলাকে এই 12খন জাহাজৰ অভ্যৰ্থনাৰ কাৰণে জাহাজৰ ভিতৰত প্ৰৱেশ কৰি চকু কপালত উঠি যায়। গোটেইকেইখন জাহাজৰ বেছিভাগ মানুহে মৃত আৰু যিকেইজন বাচি আছিল তেওঁলোকৰ অৱস্থা একেবাৰে সংকটজনক। তেওঁলোকৰ গোটেই শৰীৰৰ পৰা তেজ আৰু পুজ ওলাই আছে। লগে লগে চিচিলিৰ এই জাহাজ বন্দৰ কৰ্তৃপক্ষই এই জাহাজবিলাকক তৎক্ষণাত সেই বন্দৰ ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়ে। তৎসত্ত্বেও যি ক্ষতি হ'বলগীয়া আছিল সেয়া হৈয়ে গ'ল। গোটেই ইউৰোপত বুবনিক প্লেগ নামৰ এক মহামাৰীয়ে ছানি ধৰিলে, যাৰ অন্য এক নাম হ'ল ব্লেক ডেথ। এই মহামাৰীক মানৱ ইতিহাসৰ সকলোতকৈ ভয়াৱহ বিপৰ্যয় হিচাপে ধৰা হয়। 1347 চনৰ পৰা 1350 চনৰ এই 3 বছৰৰ ভিতৰত এই বুবনিক প্লেগ মহামাৰীত ইউৰোপৰ প্ৰায় 1/3 মানুহৰ মৃত্যু হৈছিল। চিচিলিৰ এই ঘটনাৰ পৰা শিক্ষা লাভ কৰিছিল ভেনিছ নগৰীয়ে। কিন্তু ৰোগ কিভাৱে এজনৰ পৰা আনজনলৈ সংক্ৰমিত হয় এই জ্ঞানৰ অভাৱ আছিল তেওঁলোকৰ। ভেনিছবাসীয়ে অনুমান কৰিছিল যে নিশ্চয় সংস্পৰ্শত অহাৰ কাৰণে এই ৰোগ বৃদ্ধি পাই আছে। এই প্লেগ মহামাৰী কোনোপধ্যে নিয়ন্ত্ৰণ কৰিব নোৱাৰি 1377 খ্ৰীষ্টাব্দত এই চহৰৰ গ্ৰেট কাউন্সিলে এখন আইন বলবৎ কৰে। আইনখনৰ নাম আছিল ট্ৰেণ্টিনো, অৰ্থাৎ 30 দিনৰ আইচোলেশ্যন পিৰিয়ড। এই আইনখনত 4টা নিয়ম আছিল। নম্বৰ 1, প্লেগ আক্ৰান্ত অঞ্চলৰ পৰা অহা কোনো জাহাজ ভেনিছৰ ৰবুচা বন্দৰত প্ৰৱেশ কৰিব নোৱাৰিব। প্ৰৱেশ কৰিলে আগতে 1 মাহ আইচোলেশ্যনত থাকিব লাগিব। নম্বৰ 2, ৰবুচা চহৰৰ পৰাও কোনো মানুহ এই জাহাজৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব। কৰিলে ছেম 1 মাহ আইচোলেশ্যনত থাকিব লাগিব। নম্বৰ 3, কৰ্তৃপক্ষৰ অনুমতি অবিহনে কোনো মানুহে এই জাহাজৰ ভিতৰত থকা মানুহবিলাকক কোনো ধৰণৰ খাদ্য পাতি দিব নোৱাৰিব। নিয়ম নামানিলে 1 মাহ আইচোলেশ্যনত থাকিব লাগিব। নম্বৰ 4, উপৰোক্ত 3টা আইন অমান্য কৰিলে জৰিমনাৰ সৈতে 1 মাহ আইচোলেশ্যনত থাকিব লাগিব। পৰৱৰ্তী সময়ত এই ট্ৰেণ্টিনো আইনখন ইটালীৰ বিভিন্ন চহৰত প্ৰয়োগ কৰা হয়। এই ট্ৰেণ্টিনো আইন বলবতৰ ফলত প্লেগৰ সংক্ৰমণ বহুখিনি কমি যায়। তাৰ পিছত এই আইনখনৰ সময়সীমা বৃদ্ধি কৰি 40 দিন কৰা হয়। ইয়াৰ পৰা আইনখনৰ নাম পৰিৱৰ্তন হয় কোৱাৰাণ্টিনো হয়। এই শব্দটো ইটালিয়ান শব্দ কোৱাৰাণ্টাৰ পৰা আহিছে, যাৰ অৰ্থ হ'ল 40। এই কোৱাৰাণ্টিনোৰ পৰাই বৰ্তমান ব্যৱহৃত ইংৰাজী ৱৰ্ড কোৱাৰেণ্টাইনৰ উদ্ভৱ হৈছে। আধুনিক চিকিৎসা বিজ্ঞানো একমত যে এই কোৱাৰেণ্টাইনৰ ফলত বিভিন্ন সংক্ৰমিত হোৱা ৰোগৰ সংক্ৰমণ ৰোধ কৰিব পাৰি। নিয়তিৰ কি নিৰ্মম পৰিহাস যে যি চহৰৰ পৰা, যি দেশৰ পৰা এই কোৱাৰেণ্টাইন শব্দটোৰ উৎপত্তি হৈছিল, সেই চহৰতে আকৌ এক নতুন ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ সকলো মানুহ এতিয়া কোৱাৰেণ্টাইনত। ভিডিঅ'টো ইমানতে সমাপ্ত কৰা হ'ল। যদি কিবা অলপ নতুন কথা জানিব পাৰিছে বা শিকিব পাৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক। ধন্যবাদ।